নমস্কাৰ, মোৰ আনতি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ঠাণ্ডাৰ দিন ৰ'দত বহি ভাবি আছোঁ কি কৰা যায়। আৰু তেতিয়াই চাওক এয়া কি কৰিছোঁ, এয়া লৈছোঁ ঔটেঙা আৰু তাৰ লগত এয়া আছে আমাৰ আমৰা। আমি পিছে আমৰা বুলি কওঁ দেই, আপোনালোকে কি কয় জনাবচোন। আৰু দুটা জলকীয়া আৰু এয়াত ধুনীয়াকৈ খুন্দনাত খুন্দি ল'ম। আমি ঘৰত মা আৰু ময়ে আছোঁ আৰু কোনো নাই, সেইকাৰণে অকণমানি বনাইছোঁ। মায়ে বেছি নাখায় এইবোৰ, মই অলপ খাম কাৰণ মই বহুত লোভীয়া এইবোৰৰ। আৰু এই খুন্দা হৈ গ'ল। তাৰপিছত চাওক কলপাত লৈ আহিছোঁ, মানে কলপাতত টেঙা দিয়াৰ লগে কিবা সোৱাদটো মোৰ ডাবল হৈ যোৱা যেন লাগে। আৰু এয়া উলিয়াই লৈছোঁ গোটেইখিনি আৰু তাৰ লগত এতিয়া নিমখ তাত সানি একদম জিভা পানী পৰি গৈছে দেই কৈ থাকোঁতেই। বহুত টেষ্টি হৈছিল খাবলৈ, আপোনালোকেও খাবচোন, ভাল লাগে। এইটো ছিজনতে খাই ভাল লাগে। আৰু তো আজিলৈ ভিডিঅ'টো সেইখিনিয়ে আছিল। আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিবচোন। এয়া মই খাই চাইছোঁ, টেঙা জ্বলা মানে কিবা এটা বেলেগ টেষ্ট যিটো। আজিলৈ আহিছোঁ, বাই।